ক'ম এতিয়া আমি আহিছোঁ আজি গুৱাহাটী যাম আজি নতুন ব্লগ এটা বনাম আমি আমাৰ লগত আছে মমতা আৰু দীপিকা ক'ত যাবি সন্ধে গুৱাহাটী যাব গুৱাহাটী যাবি ঐ গুৱাহাটী যাবি গুৱাহাটী দেখা নাই গুৱাহাটী দেখা নাই আজি গুৱাহাটী ভ্ৰমণ কৰিব লৈ যাম কি কাৰণত যাবি চাকৰি বিচাৰি চাকৰি বিচাৰি যাব বোলে এই চাকৰি কাৰণে পগলা হৈছে চাকৰি বিচাৰি যাব সেই তাই আমাৰ দূৰতে গুচি গেল ঐ দীপিকা ক'ত যাবি হা হা চাকৰি বিচাৰি যাব আমাৰ মুন্না আছে মুন্না মুন্না হাই তাৰ লাজ লাগছে আমি এতিয়া গুৱাহাটীত যাই আছোঁ এইটো মমতা গুৱাহাটী যাব তাৰমানে গুৱাহাটী ভালকৈ দেখাই নাই গুৱাহাটীৰ বিষয়ে অলপ কৈছোঁ অলপ গুৱাহাটী নালগে আমি এতিয়া গুৱাহাটীত যাওঁ আৰু ৰিয়াক ৰখি আছোঁ ৰিয়াজুল মানে বাৰু বৰ্তমান আমি গাড়ীত উঠিলোঁ মমতা এতিয়া গুৱাহাটীত যাবৰ কাৰণে ৰেডি তাই গুৱাহাটীত যাব বোলে গুৱাহাটী দেখা নাই গুৱাহাটী চাব যাব আৰু এতিয়া কিবা কবি অলপ কৈ দিয়া গুৱাহাটীৰ বিষয়ে অলপ জানা নে কিবা হা তাই গাড়ীত এতিয়া আমাৰ জাৰ্ণি আৰম্ভ হ'ল এই ৰিয়াজুল আহি গ'ল আহি পালো নামলো না আমি ভালে এতিয়া নামি বেটাৰী গাড়ীত উঠাই মজাই পিলপিলিয়ে আমাৰ মমতা বেবী পানী খোৱাত ব্যস্ত নাই মাত দিয়া নামতা কে নাই মমতা কিবা কবি ইয়াতে মেলা আছিল হোষ্টেলত থাকোঁতে মেলা আছিল পানীপুৰি ম'ম' এইবিলাক গোটাই মনত পৰিছে ইয়াতে আছিল ইয়াতে বাপৰে এনোৰ তাৰমানে এইগিলা আগতে ঘুচি কিন্তু গুৱাহাটীত আহা বুলি কোৱা নাই আগতে গোটাই খোজকাঢ়ি বঢ়িয়া গুৱাহাটী চিটি য'ত আমি যাই আছোঁ খ্ৰীষ্টান বস্তি কেলি আমাৰ লগত মাজত আছে দুজনী ছোৱালী এই কুৰ্তা কিনি নিদিওঁ কম দামটো কম নেকি হা কি চাবি হা মেৰাক্সি এই দৰা কইনা এইটো মই গণেশগুৰি ঘড়ী ৱাও নাইচ কি ডিজাইনিং ঘড়ী বঢ়িয়া লাগছে জনমতে দেখা পাইছোঁ চেণ্ডেল যাওঁ তই চেন ভালকৈ দেখাই সুধা চেন দেখাচোন প্লিজ দেখো না চেণ্ডেল পাতৰ অৱস্থা নহয় গৈছিলোঁ তাৰ পৰা আহিলোঁ আহি এতিয়া চব মাৰ কি হৈছে এতিয়া মেইন হ'বহে মুখখন দেখো না মানে কি হ'ল আমি আই চি আই বেংকৰ কিবা একাডেমি এটা তাতে গৈছিলোঁ যাই কি হ'ল কিবা কিবি বুজলা যে কি কৰিব লাগে ক্লাছ হয় কেইটা বজাৰ পৰা এনিথিং ক'লা তাৰপাছত আমি তাৰ পৰা আহিলোঁ এতিয়া আহি পেলাই অলপ ঘূৰা ফুৰা কৰি আছে খাৱা লোৱা কৰিব বোলে এই ইহঁতৰ কিবা কাম ওলাল ইহঁতৰ কাম ওলাই গ'ল কি কাম ওলছি বা কি কাম ওলাল হা বাহিৰতে পৰা আহিবি পাৰিবি ভাত খাব লৈছোঁ এতিয়া খালা হ'ল ভাত চাত খাইছোঁ আৰু কি খাব লাগে ভাই ভিডিঅ' বনাই আছোঁ চিগনেচাৰ লাভাৰ বাইকখন যাবা দিয়ে আমি
নাজাৰা কেনেকুৱা লাগে কি মজা লাগে গুৱাহাটীখন কি মজা লাগে মজা লাগিছে গুৱাহাটী চিটিতে ইয়াতে উঠিব লাগে কি মজা আৰু ভাল লাগব একেবাৰে উঠি যাই আছো একেবাৰে গাড়ীবিলাক যেনেকৈ যাই আসে বঢ়িয়া লাগিছে ভাল লাগছে তামান ভাল লাগছে मोटर गश्ती खुली सड़क पे पकड़ी कभी सड़क पे क्या नज़ारा है मेरे दोस्तों वाव আমি ওপৰৰ পৰা চাই আছো গাড়ী চাই আছো আমাৰ এই গাড়ী কোনখন যাইবা চাই আছো বাছটা যাই আছে তাই আহিয়ে ভাল লাগছে ইফালৰ পৰা এনেকৈ গাড়ী আহিছে ইফালৰ পৰা আহিছে চাৰিওফালৰ পৰা গাড়ী এওঁলোকে ফটো তোলাত ব্যস্ত মমতা পোষ্ট দিয়াত ব্যস্ত দীপিকা ফটো তোলাত ব্যস্ত বা কি ফটো তুলি আছে ঐ কি হাঁহি বঢ়িয়া লাগছে মুজা গুৱাহাটী আহোঁতে ভৰি বগা হৈ গৈছে গুৱাহাটী মমতাৰ ভৰি বগা गजब बेइज्जती है নিজে আহি আছো ভয় লাগছি নিজে আহি আছো आ गया नीचे आ गया बाहर आ गया सामने आइছে ভাল লাগছে কিবা আহি ভাল লাগছে আহিলো কিবাকে তোমাক ভৰি চৰি উঠিয়ে লৈছো গাড়ীত কিবা ঘটবালি আৰু এনেকুৱা আছে এই মোৰ লাভ আই লাভ ইণ্ডিয়ান আৰ্মি লাভ এই গাড়ীখন দেখাবলৈ কিবা দিয়া আছে আমাৰ জিঙে হৈছে মোৰ কিমান ভাল লাগে এই গাড়ীখনত কেনেকৈ উঠিব পাম আই লাভ ইণ্ডিয়ান আৰ্মি আজি কি নহয় ভাল লাগিল আমি ভ্ৰমণ কৰি গোটেইকেইটা ভ্ৰমণ কৰি আহিলোঁ পাঁচটা চলিছোঁ আমাৰ মুন্না আছে মমতা আৰিয়া জুল দীপিকা মই এনেকৈ আমি পাঁচটা চলি আহিলোঁ এতিয়া ঘৰত কালি ৰাওনা ঘৰত যাওঁ এতিয়া নে কি I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the band. Legacies.